নমস্কাৰ ইউটিউব চেনেল জোনাক ষ্টাডি ইনফলে মহাপূৰ্বে সকলোকে স্বাগতম জনাই দিব লৈছে দিনটো বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ গতিকে স্কিপ নকৰি শেষলৈকে চাব আৰু ভাল লাগিলে লাইক মাৰিবলৈ নাপাহৰিব বন্ধুসকল যদি কোনোবা নতুনকৈ আহিছে এই চেনেললৈ তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত সকলোকে আগত যায় বন্ধুসকল আজি পুৱাৰ প্ৰথমটো খবৰ হ'ল দেশত 1,18,222 জনলৈ বৃদ্ধি পাইছে কৰোণা আক্ৰান্ত লোকৰ সংখ্যা আৰু ইফালে এই ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত 3,584 জন লোকে প্ৰাণ হেৰুৱাইছে দ্বিতীয় খবৰটো হ'ল অসমত কৰোণা আক্ৰান্ত লোকৰ সংখ্যা 210 জনলৈ বৃদ্ধি আৰু নতুনকৈ 7 জনৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে আৰু এই 7 জন আটাইকেইজন তেজপুৰ বিশ্ববিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত আছিল আৰু এই কথা সদৰি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হ'ল পুনৰ ষ্টেডিয়াম আৰু স্পৰ্টছ কমপ্লেক্সসমূহ খোলাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰণ ৰিজিজুৱে আৰু টুইটাৰযোগে এই কথা ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে তেওঁ লিখিছে যে এথলেটৰ স্বাস্থ্য প্ৰথম তাৰ পিছতে আনবোৰ সেয়ে এক বিস্তৃত SOP প্ৰস্তুত কৰা হৈছে আৰু শ্ব' খেল ইণ্ডিয়া ফিল্ডলৈ এথলেটিকসকলক আদৰণি জনাইছে বুলি উল্লেখ কৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল কৰোণা ভাইৰাছৰ সংকটৰ মাজতে তাণ্ডৱ চলালে আমফান ঘূৰ্ণীবতাহে আৰু এই ঘূৰ্ণীবতাহে পশ্চিমবংগতে কেৱল 62 জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়ে আৰু লগতে কেইবা সহস্ৰাধিক বাসগৃহ ক্ষতিগ্ৰস্ত কৰে ৰাজ্যখনত আৰু বিভিন্ন বাটপথৰ লগতে কলকাতাৰ বিমানবন্দৰতো পানী জমা হয় আৰু ইফালে বৃহস্পতিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে আমফান ঘূৰ্ণীবতাহৰ প্ৰভাৱ কৰোণা ভাইৰাছতকৈ অধিক বেয়াকৈ পৰিছে ৰাজ্যখনত আৰু প্ৰায় 1 লাখ কোটি টকাৰ সম্পত্তি নষ্ট হৈছে এই ঘূৰ্ণীবতাহৰ ফলত পৰৱৰ্তী খবৰ হ'ল অসমত বাহিৰত আবদ্ধ হৈ থকা লোকসকলক শুক্ৰবাৰৰ পৰা পাব দ্বিতীয় কিস্তিৰ ধন অৰ্থাৎ আছাম কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত তেওঁলোকে 2,000 টকাকৈ পাব আৰু মুঠ 3,61,170 জনকৈ এই টকা পাব আৰু চৰকাৰে দিব 70 কোটি টকাটো সৰ্বমুঠ আৰু ইফালে চিকিৎসাৰ বাবে গৈ যিসকল বাহিৰত আবদ্ধ হৈছে তেওঁলোকেও পাব 25,000 কোটি টকা আৰু এই কথা সংবাদমেলত উল্লেখ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্বজুৰি মহামাৰী কৰোণাত আক্ৰান্ত সংখ্যা অতিক্ৰম কৰিলে 51 লাখ আৰু প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা বিশ্বত 5 মাহত 50 লাখ কৰোণাত আক্ৰান্ত হৈছে আনহাতে 12 দিনত কেৱল 12 দিনতে 10 লাখ ৰোগী আক্ৰান্ত হৈছে এই ভাইৰাছত আন এক গুৰুত্বপূৰ্ণ খবৰ হ'ল 1/3 বিমানৰ 25 মে'ৰ পৰা আৰম্ভ হ'ব ঘৰুৱা বিমান সেৱা আৰু এই কথা জনাইছে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আৰু কেন্দ্ৰীয় চৰকাৰে বিমান সেৱাৰ পুনৰ আৰম্ভ কৰাক লৈ নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু ইয়াৰ ভিতৰতে টিকটৰ মূল্য হ'ব ঘৰুৱা বিমান সেৱাৰ 2,000 টকাৰ পৰা 18,600 টকাৰ ভিতৰত আৰু আন এক ভাল খবৰ ৰেল বিভাগে লৈ আহিছে সেয়া হ'ল 1 জুনৰ পৰা দেশত দৈনিক চলিব 200খন ৰেল আৰু 21 মে'ৰ পৰা বুকিং আৰম্ভ হৈছে টিকটৰ আৰু অসমত চলিব ব্ৰহ্মপুত্ৰ মেইল লোকমান্য তিলক এক্সপ্ৰেছ আৰু এখন হ'ল জনশতাব্দী গুৱাহাটী আৰু যোৰহাটৰ মাজত চলা জনশতাব্দী এক্সপ্ৰেছ শুক্ৰবাৰে পশ্চিমবংগ আৰু উৰিষ্যালৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমফান ঘূৰ্ণীবতাহৰ ফলত ৰাজ্য দুখনত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত বুজ ল'ব তেখেতে আৰু লগতে ৰাজ্য দুখনত এই ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়ক্ষতি পৰ্যবেক্ষণ কৰিব তেওঁ আৰু ইফালে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ পুনেৰ পৰা NDRFৰ দুটা দল ইতিমধ্যে ৰাওনা হৈছে কলকাতাৰ অভিমুখে বন্ধুসকল আজি গুৰুত্বপূৰ্ণ আন এটা শেষ খবৰ হ'ল PM কেয়াৰ ফাণ্ডৰ অপপ্ৰয়োগৰ অভিযোগ তোলা কংগ্ৰেছৰ অধ্যক্ষা সোনিয়া গান্ধীৰ বিৰুদ্ধে এজাহাৰ আৰু এই এজাহাৰ দাখিল কৰিছে কৰ্ণাটকৰ শিৱমোগাত থানাত আৰু প্ৰবীণ নামৰ এগৰাকী লোকে এই অভিযোগ দাখিল কৰিছে আৰু অভিযোগত উল্লেখ কৰিছে যে 11 মে'ত কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ একাউণ্টত প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডৰ ধন অপপ্ৰয়োগ কৰা হৈছে বুলি 5-6টা টুইট কৰি আহিছিল বন্ধুসকল এইকেইটা হৈছে গুৰুত্বপূৰ্ণ খবৰ আৰু বিভিন্ন বন্ধুসকললৈ শ্বেয়াৰ কৰিব আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব